Hi everyone, welcome back to my channel. এতিয়া বাজিছে 10টা আৰু মই যাবলৈ ওলাইছো চণ্ডিকা মন্দিৰৰ সন্ধি পূজা চাবলৈ আৰু মই এই ভিডিঅ'টোত সন্ধি পূজা কেনেকৈ হয় কি হয় মই দেখাবলৈ চেষ্টা কৰিম। আশা কৰিছো আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব আৰু চাই ভাল পাব। মই এতিয়া চণ্ডিকা দেৱালয়ত আপোনালোকক লগ পাই আছো। এয়া আমি আহি পালো চণ্ডিকা দেৱালয় আৰু ভিতৰত আমি কি আছে চাই লওঁ। ইয়াতে পূজা চলি আছিলে আৰু এইফালে আছে দেৱী মাৰ মেইন প্ৰতিমূৰ্তি। সন্ধি পূজা কৰা হয় অষ্টমী আৰু নৱমীৰ সন্ধিক্ষণত। এই পূজাত 108 কোৰ চাকি জ্বলোৱাই মনোকামনা সিদ্ধিতাৰ্থে দেৱীৰ ওচৰত প্ৰাৰ্থনা জনায়। আৰু আপোনালোকে দেখিবলৈ পাইছে যে সকলোৱে কলপাত ওলোৱাই চাকিবোৰ সজাই লৈছে, কাৰণ সন্ধি পূজাৰ ভাগ 30 মিনিটমানলৈকে থাকে আৰু সেইখিনি সময়তে 108 কোৰ চাকি জ্বলোৱা অকণমান চেলেঞ্জিং হৈ পৰে। তো আগৰ পৰাই মানুহখিনিয়ে প্ৰিপেয়াৰ হৈ লয়। এয়া মোৰ বৌয়ে 108 কোৰ চাকি জ্বলাবলৈ প্ৰস্তুতি চলাইছে। ময়ো অকণমান বৌক সহায় কৰি দিছোঁ। আমাৰ চাকি জ্বলোৱা সময় আৰম্ভ হৈছিলে 11:25 আৰু যেতিয়া সকলোৱে চাকিবোৰ জ্বলাইছিল দেখিবলৈ খুব বেছি ধুনীয়া লগা হৈছিল। ইয়াৰে পৰিৱেশটো ভাষাৰে বুজাব নোৱাৰি। আপোনালোকে যদি কেতিয়াবা সন্ধি পূজা চাইছে তেতিয়া আপোনালোকে নিজে উপলব্ধি কৰিব পাৰিব। পৰিৱেশটো কিমান ধুনীয়া হয় চাবলৈ, কাৰণ পূজা হয়তো সেইকাৰণে বহুত মানুহে ইয়াতে অষ্টমী পালন কৰাবিলাকে বহুতে দিছে। সেইকাৰণে মই জোৰছে কোৱা নাই কথাখিনি, বহুতে দিছে। ইয়াতে চাকি ধূপ জ্বলাইছে, দেখুৱাই দিলোঁ মানুহে দিয়ে। অষ্টমী যিকেইটাই পালন কৰে সেইকেইটাই দিছে আৰু আমিও দিছোঁ আমাৰ ইয়াতে। অষ্টমী নৱমী সন্ধিক্ষণত বৰ্ণি দেৱতায় তৈল প্ৰদীপায় চিমিতি শ্ৰী উৎকল দাস চিমিতি কামনা সিদ্ধা কৌমুদী দুৰ্গা দেৱী নমঃ। আৰু আমি এতিয়া সকলোৱে পুষ্পাঞ্জলি দিবলৈ ভিতৰত আহিলোঁ। পুষ্পাঞ্জলি নমঃ।
11টা বাজি গ'ল আৰু আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, চি ইউ চুন, টেক কেয়াৰ, জয় মা দুৰ্গা।